Very good, good. নমস্কাৰ, মোৰ নাম পুতুল বুঢ়াগোহাঁই। আমাৰ চৰকাৰ আপুনি কিবা ক'ব? খেল উপভোগ কৰি আছো। খেলত হাৰ জিকাটো থাকিবই। চবকে উঠাই দিছে যে Very good, good. আৰু কিবা কোৱা? কাৰ মাজত খেল হৈ আছে কোৱা? মইনাপাৰা আৰু কাৰ মাজত খেল হৈ আছে? লখিমপুৰ আৰু মইনাপাৰা। ইয়াত ওলোৱাকে কোৱা হৈ আছে গুলি গুল। ভালকে কোৱা। মোহৰ কেম্পত আজি যিটো ফুটবল খেলৰ প্ৰতিযোগিতা হৈ আছে, এই খেলৰ প্ৰতিযোগিতাত আমি দৰ্শক হিচাপে উপস্থিত আছো। মোৰ গাঁৱৰ এয়া নমস্কাৰ এতিয়া মোৰ নাম নমস্কাৰ, মোৰ নাম পুতুল বুঢ়াগোহাঁই। এতিয়া আপুনি কি চাই আছে? ফুটবল খেল চাই আছো বৰ্তমান। মহৈ গেম ক'ত চাই আছে? আঞ্চলিক ফিল্ড। মহৈ গেম আঞ্চলিক ফিল্ডত এতিয়া ইতিমধ্যে আমাৰ 15 আগষ্ট উপলক্ষে যিটো ক্ৰীড়া সমাৰোহ চলি আছে, এই ক্ৰীড়া সমাৰোহত এয়া মোৰ গাঁৱৰ বাসিন্দা এওঁলোকে এতিয়া খেল উপভোগ কৰি আছে, ফুটবল খেল। আৰু মই নিজে ইয়াত উপস্থিত আছোঁ আৰু মোৰ ভাল লাগিলে। ময়ো আহিছিলোঁ আৰু এওঁলোকো ইয়াতে আছিলে। এয়া 15 আগষ্ট উপলক্ষে এটা ক্ৰীড়া সমাৰোহ আয়োজন কৰা হৈছে। আমি এতিয়া ইয়াতে উপস্থিত আছোঁ। আমি দৰ্শক হিচাপে আহিছোঁ। ইয়াতে আমাৰ পুতুল আছে। সুন্দৰ এটা ক্ৰীড়া প্ৰতিযোগিতা চলি আছে। আমি মহৈ কেম্পৰ এই ক্ৰীড়া সমাৰোহৰ উদ্যোক্তাসকলক এই ভিডিঅ'টোৰ যোগেদি বিশেষভাৱে জনাইছোঁ। আমাৰ চৰকাৰ আপুনি কিবা ক'ব? খেল উপভোগ কৰি আছো। কেনেকুৱা লাগিছে? ভাল লাগিছে। ধুনীয়া লাগিছে ন? আপুনি কেতিয়াবা এনেধৰণৰ ফুটবল খেল খেলিছিলেনে? প্ৰত্যেক বছৰে হৈ থাকে। আপুনি চাইহে, আপুনি নিজে খেলা নাই নেকি? মোৰ আজি আপোনালৈ এটা বিশেষ অনুৰোধ, আপুনিও এনেধৰণৰ ক্ৰীড়া সমাৰোহত ভাগ ল'ব নে কি কয়? আপুনিও নিশ্চয় ইয়াৰ পৰা সুফল পাব, আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। খেলত হাৰ জিকাটো থাকিবই, জয় পৰাজয় এইটো ডাঙৰ কথা নহয়। তো আমি এনেধৰণৰ ক্ৰীড়াৰ পৰা আমি মানে বহুত ধৰণৰ মনোৰঞ্জন লাভ কৰোঁ, হয়নে? আপুনি আগন্তুক বৰ্ষত আপোনাক মই দেখা পাম বুলি ভাবিলোঁ। থেংক ইউ। পাইছে